ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড চমুকৈ IOCL ফালৰ পৰা নতুনকৈ ওলাইছে 476টা নন এক্সিকিউটিভৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি লাগিব আদি সকলো বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছাম ইউটিউব চেনেলটোলৈ। আৰু ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড চমুকৈ IOCL ফালৰ পৰা ওলাইছে পদকেইটা আৰু টোটেল পদ হৈছে 476টা পদ ওলাইছে আৰু পদকেইটা হৈছে নন এক্সিকিউটিভৰ কাৰণে ওলাইছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতাটো আপোনালোকৰ লাগিব মেট্ৰিক পাছ হ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ কেইবাটাও বিভাগত ওলাইছে। ইয়াৰ পদ আপোনালোকৰ মেট্ৰিক পাছৰ পৰা আপোনালোকৰ BSc পাছলৈকে আছে পদকেইটা। আৰু প্ৰথমটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ এছিষ্টেণ্ট, তাৰপিছত ইয়াৰ কাৰণে ওলাইছে 379টা আৰু ছেকেণ্ড আপোনালোকৰ ইয়াৰে জুনিয়ৰ কোৱালিটি কণ্ট্ৰল এনালিষ্টৰ কাৰণে ওলাইছে 21টা, ইঞ্জিনিয়াৰিং এছিষ্টেণ্টৰ কাৰণে ওলাইছে 38টা, টেকনিকেল এটেণ্ডেণ্টৰ কাৰণে ওলাইছে 29টা আৰু ইয়াৰ আপোনালোকৰ টেকনিকেল এটেণ্ডেণ্টৰ কাৰণে যি 29টা পদ ওলাইছে এইকেইটাৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ হ'লেই হ'ব। মেট্ৰিক পাছৰ উপৰিও আপোনালোকৰ ITI কৰা হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বয়সৰ ক্ষেত্ৰত আপোনালোকৰ ধৰি দিছে 18ৰ পৰা 26 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু যদিহে আপোনালোকে OBC হয় তেতিয়া 3 বছৰ বেছি হ'লেও পাৰিব আৰু SC বা ST সকলে 5 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো আপোনালোকে OBC সকলে দিব লাগিব 300 টকা আৰু বাকী সকলে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে। তো অফিচিয়েল ৱেবছাইটটো হৈছে আপোনালোকক মই ইয়াত আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ কৰিব। তো ইয়াৰ আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে 22 জুলাইৰ পৰা আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 22 জুলাইৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 21 আগষ্ট 2024লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিবলৈ ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত আপোনালোকে আহিব আৰু সেই ৱেবছাইটটোত অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে এটা নতুন পেজ আহি যাব। ইয়াত দেখিছে আপোনালোকৰ ৰেজিষ্টাৰ আৰু লগ ইন। যিহেতু আপোনালোকে যদি আগতে ইয়াৰ অইলৰ কোনোবা পদৰ কাৰণে আবেদন কৰিছিলে তেতিয়া আপোনালোকে ইয়াত যোনটো লগ ইনৰ অপশ্যন আছে আপোনালোকে লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰি আপুনি আগৰ যোনটো ইউজাৰ ID আৰু পাছপৰ্ট আছে সেই পাছপৰ্টটো দি আপোনালোকে ইয়াত লগ ইন কৰিব পাৰিব। আৰু যদি আপোনালোকে আগত অইলৰ কোনো পদৰ কাৰণে আবেদন কৰা নাই বা প্ৰথম কৰিব তেতিয়া আপোনালোকে ইয়াত যোনটো ৰেজিষ্টাৰ অপশ্যন আছে আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰিব। আৰু ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব লোডিং বুলি ওলাইছে। তো ইয়াত আপোনালোকে অলপ সময় ৰখিব লাগিব। অকণমান সময় ৰখাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে ওলাব তো ৰেজিষ্ট্ৰেশ্যনত আপোনালোকৰ এপ্লাইং ফৰটো আপোনালোকে দেখিছে IOCL আপোনালোকৰ ইয়াৰ কোনটোৰ কাৰণে আপোনালোকে আবেদন কৰিব সেইটো ইয়াত আপোনালোকে এনেকৈ চিলেক্ট কৰিব লাগিব। আৰু তাৰপিছত আপোনালোকৰ যোনটো পোষ্ট নেম হয় কোনটো পোষ্টৰ কাৰণে আপোনালোকে দিব বিচাৰে সেই পোষ্টটো আপোনালোকে ইয়াত দিব লাগিব। আৰু মই এনেই আপোনালোকক এটা পোষ্ট দি দেখুৱাইছোঁ গেট 4ৰ। তাৰপিছত ছেকেণ্ড পোষ্ট কোডটো আপোনালোকৰ দিব নালাগে, সেইটো অট'মেটিক আহি যাব। তাৰপৰা কেণ্ডিডেট এপ্লিকেণ্ট ফুল নেম, আপোনাৰ ফুল নেমটো আধাৰ কাৰ্ডত যেনেকৈ আছে তেনেকৈ ইয়াত দিব। তাৰপৰা আপোনাৰ যোনটো মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো ইয়াত এবাৰ দিব আৰু ছেকেণ্ড আকৌ কনফাৰ্ম মোবাইল নাম্বাৰ আকৌ মোবাইল নাম্বাৰ দিব লাগিব। এল্টাৰনেট যোনটো আপোনালোকৰ মোবাইল নাম্বাৰ সেইটো অপশ্যনেল, এইটো নিদিলেও হয়। আৰু তাৰপিছত আপোনালোকৰ যোনটো ইমেইল হয় সেই ইমেইলটো ইয়াত দিব। ইমেইলটো আকৌ আপোনালোকে কনফাৰ্ম ইমেইলত দি আপোনালোকে দুবাৰ এণ্টাৰ কৰিব লাগিব। আৰু এণ্টাৰ কৰাৰ পিছত আপোনালোকে জেনেৰেট OTPত ক্লিক কৰিব। আৰু জেনেৰেট OTPত ক্লিক কৰাৰ লগে লগে প্ৰথম আপোনাৰ যোনটো মোবাইলৰ নাম্বাৰ হয় তাত এটা OTP যাব আৰু সেই OTPটো ভেৰিফাই কৰাৰ লগে লগে আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন হয় ৰেজিষ্ট্ৰেশ্যনটো ইয়াত সম্পূৰ্ণ হৈ যাব। আৰু ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপোনালোকে লগ ইনত গৈ এই পদকেইটা আপোনালোকে যোনটো কাৰণে ইয়াত চিলেক্ট কৰিছিলে সেই পদটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব।